হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব ৰঙালী বিহুৰ আনন্দৰ মাজতে ৰাজ্যবাসীৰ কাৰণে আন এটা ভাল খবৰ ভাল খবৰটো হ'ল যে এতিয়াৰে পৰা অৰ্থাৎ 1 বহাগৰে পৰা অসমীয়া বছৰৰ পহিলা তাৰিখ হৈছে 1 বহাগ এই 1 বহাগৰে পৰা যিবিলাক আমাৰ চৰকাৰী অফিচ কাৰ্যালয়ত যিবিলাকৰ নটিফিকেশন প্ৰকাশ পায় অৰ্ডাৰ প্ৰকাশ পায় সেই আটাইবিলাক কাম-কাজ অৰ্থাৎ চৰকাৰী কাম-কাজ বিভাগীয় কাম-কাজবিলাকত এতিয়াৰে পৰা অসমীয়া ভাষাটো মেন্ডেটৰি হ'ব অৰ্থাৎ যিকোনো এখন অৰ্ডাৰ উলিয়ালে যিকোনো নটিফিকেশন এটা উলিয়ালে অসমীয়া ভাষাটো তাত দিব লাগিব অসমীয়া অবিহনে অৰ্ডাৰ এটা উলিয়াব নোৱাৰিব আৰু হেতু 1 তাৰিখৰ পৰা কাৰ্যকৰী কৰা ইতিমধ্যে হৈ গৈছে আৰু পৰৱৰ্তী সময়তো যদি কিবা সেন্ট্ৰেল গভৰ্ণমেন্টৰ অৰ্ডাৰ আহে নটিফিকেশন আহে হেতু অসম চৰকাৰে কি কৰিব লাগিব যেটো বিভাগলৈকে আহিব সেই বিভাগে ট্ৰান্সলেট কৰি প্ৰকাশ কৰিব লাগিব ইংৰাজী ভাষাটোৰ লগতে সেই বিশেষ কপিটোত হেতু অৰ্ডাৰ কপিয়ে হোক বা নটিফিকেশন কপিয়ে হোক যেই নহওক কিয় তাত অসমীয়া ভাষাটো থকাটো মেন্ডেটৰি হ'ব বাধ্যতামূলক হ'ব অৱশ্যে বৰাক ভেলীৰ ক্ষেত্ৰত তাত অসমীয়া ভাষাটো নহয় তাত হ'ব বেংগলী ভাষা মানে ইংৰাজীৰ লগতে তাত বেংগলী ভাষা থাকিব লাগিব আৰু লগতে আমাৰ বিটিআৰ অঞ্চলত বড়োলেণ্ড অঞ্চলত কি হ'ব আমাৰ ইংৰাজীৰ লগতে বড়ো ভাষাটো থাকিব তাতো অসমীয়াটো মেন্ডেটৰি নহয় বিটিআৰত থাকিব ইংৰাজী আৰু বড়ো ভাষা আমাৰ বৰাক ভেলীত থাকিব ইংৰাজী আৰু বেংগলী ভাষা আৰু তাৰ বাহিৰে অসমৰ বাকি অঞ্চলত থাকিব ইংৰাজী আৰু অসমীয়া ভাষা এটো অত্যন্ত এটা ভাল খবৰ আৰু ইয়াৰ ফলত অসমৰ বহু লোক উপকৃত হ'ব মানে আমাৰ কেনেকুৱা হয় যেহেতু মাতৃভাষা অসমীয়া গতিকে ইংৰাজীতকৈ অসমীয়া ভাষাটো বুজি পোৱাত বেছি সুবিধা হয় আৰু আমাৰ মনৰ যিবিলাক খুৰুৱনি থাকে যিবিলাক সন্দেহ থাকে সেই সন্দেহবিলাক সহজতে দূৰ হোৱাটো আমাৰ সুবিধা হয় গতিকে এইটো নিহন্দেহে এটা ভাল খবৰটো পাই কেনেকুৱা পালে জনাব যদি ভাল লাগিছে লাইক এটা কৰিব আৰু আগলৈও এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ